পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে শিশু দিৱস। মৰাণৰ বিভিন্ন বিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হৈছে। মৰাণৰ খটখটিত অৱস্থিত নূৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উদ্যোগত মৰাণ চাহ বাগিচাৰ প্ৰেক্ষাগৃহত বিস্তৃত কাৰ্যসূচীৰে আজি শিশু দিৱস অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা দুখনকৈ প্ৰাচীৰ পত্ৰিকা ক্ৰমে কুঁহিপাঠ আৰু সুবাস উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী জুলিয়ানা বেগমে। ইয়াৰ পাছতে বিদ্যালয়ৰ পৰা খটখটিলৈকে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত নূৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উপৰিও কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰম্পৰাগত সাজপাৰ গীত নৃত্যৰে অংশগ্ৰহণ কৰে। শিশু দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। আদৰ্শ শিশু নিকেতনৰ প্ৰতি বছৰে শিশু দিৱস আমি উদযাপন কৰোঁ। আজি আমাৰ কাৰ্যসূচী মতে আমাৰ বিদ্যালয়ত প্ৰথমতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হ'ল। ইয়াত কণ কণ ছাত্ৰ ছাত্ৰী আৰু আমাৰ বিদ্যালয়ৰ উপৰিও অন্যান্য বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক গোট খাইছেহি। আমি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি শিশু দিৱস উদযাপন কৰিবলৈ লৈছোঁ। গতিকে আজি আমাৰ কাৰ্যসূচী মতে আছে চিত্ৰাংকন প্ৰতিযোগিতা, দ্বিতীয়তে আছে কবিতা আবৃত্তি, তাৰপাছত আছে ভেকচন প্ৰতিযোগিতা। তেনেকৈ বিভিন্ন প্ৰতিযোগিতাৰে আমাৰ কাৰ্যসূচী আমি হাতত লৈছোঁ।